হেল্ল' ফেনসকল, অন্য এটা ভিডিঅ'তে মই কৰিলোঁ আপোনালোকৰ মাজলৈ অসমৰ জনপ্ৰিয় কণ্ঠল পাপৰিৰ এটা নতুন গান আহি আছে। গানটোৰ নাম কি, গানটো আপোনালোকে কেতিয়া শুনিব আৰু কোনটো ইউটিউব চেনেলৰ জৰিয়তে মুক্তি কৰি সকলো কথা জনাই যাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব বুলি আশা থাকিল। ফেনসকল, জনপ্ৰিয় কণ্ঠল পাপৰিৰ আহিবলগীয়া গানটোৰ নাম আছিল বাউলী নাচনী। গানটো মোৰ হাতত অকণ মিউজিক আছে, প্ৰথমতে শুনি লওঁ আহকচোন। কেনেকুৱা বোলে মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছে পাপৰি বা নিজৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকে শুনিবলৈ পাব। ছেকেণ্ড ভিডিঅ'টো হ'ল জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ কেইবাটাও গান আহি আছে। তাৰ পৰা নীল আকাশ দাই কি ক'লে শুনি লওঁ আহকচোন। আমি জীৱন নামেৰে এটা এলবাম কৰি আছোঁ, তাৰে কেইটামান গীত আপোনালোকলৈ আগবঢ়াম। আৰু ইতিমধ্যে প্ৰথমটো গীত ৰোড আপোনালোকলৈ আগবঢ়ালোঁ আজি। ইয়াৰ পৰৱৰ্তী সময়ত আমি অসম নামেৰে এটা গীত কৰি আছোঁ। গীতটি লিখিছে ইপচনলাল বৰুৱাই, সংগীত পৰিচালনা কৰিছে পাপু গগৈ পেপছ, আমাৰ অতি শ্ৰদ্ধাৰ। তাৰপিছতে জীৱন নামেৰে এটি গীত আপোনালোকৰ মাজলৈ আহিব। গীতটি লিখিছে জনঞ্জয় শইকীয়াই, সুৰ কৰিছে তেখেতে, পাপুদাই সংগীত পৰিচালনা কৰিছে। গতিকে আহিবলগীয়া বহুকেইটা গীত আছে, আপোনালোকে আশীৰ্বাদ কৰি যাব যাতে অনাগত দিনত আমি ভালকৈ নিয়াৰিকৈ কামবিলাক কৰি যাব পাৰোঁ। আৰু আপোনালোকৰ কিছুমান যিবিলাক উপদেশমূলক যিখিনি কথা থাকে সেইখিনি নিশ্চয়কৈ জনাব। কিবা যদি ভুল ভ্ৰান্তি হৈ গৈছে আপোনালোকে শুধৰাই দিব, সেইখিনি আশা কৰিছোঁ। আৰু বিশেষ নকওঁ, আজিলৈ ইমানেই আছিল। গতিকে আপডেট এটা শুনি কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। যদি ভাল লাগে ভিডিঅ'টো লাইক এটা কৰিব। এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।